Hello my friends, আপুনি যদি কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেচন চলাই আছে তেন্তে এই ভিডিঅটো চাব কাৰণ এই ভিডিঅটোত অতি গুৰুত্বপূৰ্ণ ষ্টেটিক জিকে আলোচনা কৰা হ'ব ফৰ অল কম্পিটিটিভ এক্সাম। আপুনি যিকোনো এক্সামৰ বাবে যদি প্ৰিপাৰেচন চলাই আছে তেন্তে এই ভিডিঅটো চাব এণ্ড আপুনি কুৱেশ্যনবোৰ ইন ইংলিছ এণ্ড অসমীয়াত চাব পাৰিব। ঠিক আছে মাই ফ্ৰেণ্ড, চ' এইটো হৈছে পাৰ্ট 5। ঠিক আছে, চ' ফাৰ্ষ্ট কুৱেশ্যন ইজ ইউ কেন চি চ' 70 লৈকে লেটেষ্ট ভিডিঅ'টোত কুৱেশ্যনবোৰ আছে, আপুনি চাব পাৰে। চ' এইটো হৈছে 71 নং কুৱেশ্যন। চ' 71 নং কুৱেশ্যন ইজ ব্ৰেইন অফ কম্পিউটাৰ ইজ হোৱাট ইজ দ্য ব্ৰেইন অফ কম্পিউটাৰ। চ' CPU ইজ দ্য ব্ৰেইন অফ কম্পিউটাৰ। ঠিক আছে মাই ফ্ৰেণ্ড, কম্পিউটাৰৰ মগজু হৈছে CPU। হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ অন দ্য আৰ্থ। এনচাৰ হ'ব নীল। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? উত্তৰ নীল। নেক্সট question, smallest state of India is Goa. ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য হৈছে গোৱা। ঠিক আছে মাই ফ্ৰেণ্ড। ফাষ্টেষ্ট এনিমল অন আৰ্থ ইজ চিতা। পৃথিৱীৰ দ্ৰুততম প্ৰাণী হৈছে চিতা। ঠিক আছে ফ্ৰেণ্ড। নেক্সট কুৱেশ্যন ইউ কেন চি আগ্ৰা ইজ চিটুৱেটেড অন দ্য বেংক অফ ৰিভাৰ। আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত? ঠিক আছে মাই ফ্ৰেণ্ড, এনচাৰ হ'ব যমুনা। হু ৰট ৰোমিঅ' এণ্ড জুলিয়েট। আনচাৰ উইলিয়াম শ্বেক্সপিয়াৰ ৰট ৰোমিঅ' এণ্ড জুলিয়েট। ঠিক আছে, ইন এছামিছ লেংগুৱেজ ৰোমিঅ' আৰু জুলিয়েট কোনে লিখিছিল? উত্তৰ উইলিয়াম শ্বেক্সপিয়াৰে ৰোমিঅ' আৰু জুলিয়েট লিখিছিল। ঠিক আছে মাই ফ্ৰেণ্ড। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেন পিউৰিফাই আৱাৰ ব্লাড। মানে কোনটো অংগ আমাৰ তেজ বিশুদ্ধ কৰে? চ' এনচাৰ ইজ কিডনী, অসমীয়াত বৃক্ক। নেক্সট কুৱেশ্যন, গেটৱে অফ ইণ্ডিয়া ইজ লোকেটেড এট। আনচাৰ হ'ব মুম্বাই। গেটৱে অফ ইণ্ডিয়া ক'ত অৱস্থিত? মুম্বাই। নেক্সট কুৱেশ্যন, কেপিটেল অফ উত্তৰাখণ্ড ইজ। আনচাৰ দেহৰাদুন। চ' উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেহৰাদুন। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাউণ্ডাৰ অফ মাইক্ৰ'ছফ্ট। মাইক্ৰ'ছফ্টৰ ফাউণ্ডাৰ কোন? বিল গেটছ ইজ দ্য ফাউণ্ডাৰ অফ মাইক্ৰ'ছফ্ট। মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক কোন? এনচাৰ বিল গেটছ মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, গৰমপানী চেংচুৰী ইজ লোকেটেড এট। আনচাৰ ডিফু। গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? আনচাৰ ডিফু। হুইচ ইজ দ্য লোৱাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। ঠিক আছে, ভাৰতীয় সংসদৰ নিম্ন সদন কোনটো? লোকসভা। লোকসভা কি কয়? নিম্ন সদন। এণ্ড ৰাজ্যসভা কি কয়? উচ্চ সদন। ঠিক আছে মাই ফ্ৰেণ্ড। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ মেক্সিমাম নাম্বাৰ অফ ফৰেষ্ট। আনচাৰ ইজ মধ্যপ্ৰদেশ। কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক বনাঞ্চল আছে? আনচাৰ মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, হুৱেন ডিড ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ ষ্টাৰ্ট। 1994। প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? চ' 1914 চনত। নেক্সট কুৱেশ্যন, হু গিভ এন অথ টু গভৰ্ণৰ। মানে কোনে ৰাজ্যপালক শপত গ্ৰহণ কৰা? চ' এনচাৰ হ'ব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, চিফ জাষ্টিচ অফ হাইকোৰ্ট। ঠিক আছে মাই ফ্ৰেণ্ড। ৱৰ্ল্ড কাপ ক্ৰিকেট 2023 ভেনু। আনচাৰ হ'ব ইণ্ডিয়া। ঠিক আছে, বিশ্বকাপ ক্ৰিকেট 2023 হ'বলগীয়া বিশ্বকাপ ক্ৰিকেট ক'ত হ'ব? ভাৰতত হ'ব। ঠিক আছে মাই ফ্ৰেণ্ড। নেক্সট কুৱেশ্যন, হেডকোৱাৰ্টাৰ্ছ অফ ইছৰ' বেংগালোৰ। ইছৰ'ৰ মুখ্য কাৰ্যালয় ক'ত? বেংগালুৰু। নেক্সট কুৱেশ্যন, ভেলিডিটি টাইম অফ চেক 3 months। ঠিক আছে, চেকৰ বৈধতা 3 মাহ। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ ৰাইজিং ছান। আনচাৰ জাপান। কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয়? ঠিক আছে। নেক্সট কুৱেশ্যন 90, মিল্ক ইজ এন এক্সাম্পল অফ ইমালচন, ট্ৰু অৰ ফল্ছ। আনচাৰ গাখীৰ হৈছে ইমালচনৰ এক উদাহৰণ, সঁচা নে মিছা? আনচাৰ হ'ব সঁচা। ঠিক আছে, ট্ৰু। নেক্সট কুৱেশ্যন, কমেণ্ট টু দিছ কুৱেশ্যন। ঠিক আছে মাই ফ্ৰেণ্ড। চ' আপুনি যদি এই প্ৰশ্নৰ উত্তৰটো জানে আপুনি কি কৰিব? কমেণ্ট বক্সত কমেণ্ট কৰিব। কি কৈছে কুৱেশ্যনটো? হু কম্প'জড বন্দে মাতৰম। বন্দে মাতৰম কোনে ৰচনা কৰিছিল? চ' অপশ্যন ABCD আছে। আপুনি কোনটো এনচাৰ, কোনটো অপশ্যন কাৰেক্ট হয় আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।